নমস্কাৰ বন্ধুসকল, জীৱন নদীত সোমবাৰৰ খণ্ডটি খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে মাটোৱে দেউতাকক বাৰে বাৰে ৰাহুল ৰাতিপুৱা গ'লে মাত দি যাবলৈ কোনো দৰকাৰ নাই বুলি কোৱাৰ পাছতো দেউতাকে ওলোটাই মাত দি যাবলৈ কৈছে বুলি কোৱাত ৰাহুলে মাত দি মাটোহেঁতৰ কুকুৰটোৰ লগত তুলনা কৰিহে এষাৰ শুনি আহিব। এতিয়া বাৰু দেউতাকে মাটো আৰু ৰাহুলক এক কৰাটো সম্ভৱ হ'বনে? আৰু আজি ৰাহুলক ইমান বেয়াকৈ কোৱাৰ বাবে অনুসুৰীয়াই যে নিশ্চয় কিবা সমস্যাত পৰিছে বুলি লগৰ কেইজনৰ লগত আলোচনা কৰি থকা দেখিবলৈ পাব। এতিয়া বাৰু অনুসুৰীয়াক যে গৌতমে প্ৰেমৰ জালত ফচাই অনুসুৰীয়াৰ কোমল অন্তৰখন ভাঙি চিঙি পেলালে বুলি ৰাহুলে সোমবাৰৰ খণ্ডটিত গম পাব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক জীৱন নদীত ধাৰাবাহিকখনৰ সোমবাৰৰ সম্পূৰ্ণ খণ্ডটি।